আকৌ পিছবেলা কিবা এটা খাব মন যায় নহয়, সেইকাৰণে ভাবিলোঁ কিবা এটা বনাওঁ। এয়া লৈছোঁ কেঁচা কল, ঘৰৰে কল হয়, আৰু এইফালে লৈছোঁ মচুৰ দালিখিনি অকণমান সময় তিয়াই থৈছোঁ, আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই বাকলি গুচাই ল'ম। এতিয়া মই কলখিনি বাকলিখিনি গুচাই ল'ম। আৰু আপোনালোকৰ ঘৰত যদি এনেকৈ কল থাকে, কেতিয়াবা সন্ধিয়া সময়ত কিবা খাব মন গ'লে এনেকৈ বনাই খাব পাৰিব, আৰু খাবলৈও সোৱাদো হয়, আৰু মানে ঘৰৰে যিহেতু গোটেইখিনি বস্তু, আৰু বজাৰৰটো খালে গমেই পায় কেনেকুৱা পৰিস্থিতি, কেনেকৈ বনায়, কি বনায়। আমি আকৌ নিজে ঘৰতে বনাই খালে ভাল, সেইকাৰণে যিমান পাৰোঁ ঘৰতে এনেকৈ বনাব চেষ্টা কৰিব আপোনালোকেও, আৰু ময়ো এনেকৈ পাৰিলে ঘৰতে বনাব চেষ্টা কৰোঁ যিমান পাৰোঁ। এইফালে বেগখিনি বাকলি গুচাই ল'লোঁ, এডোখৰ আদা লৈছোঁ, আৰু এইফালে কেঁচা জলকীয়া। এতিয়া কলখিনি মই ইয়াতে সৰু সৰুকৈ কাটি ল'ম। আৰু কেঁচা কল ল'ৰা ছোৱালীয়ে খাবলৈ বেয়া পায়, চব্জি বনালেও বেয়া পায়, কিন্তু এনেকৈ দিলে সিহঁতেও খাই লয় ধুনীয়াকৈ। সেইকাৰণে সিহঁতক খুৱাবলৈ বেলেগ বেলেগ কৰি মানে বনাবলৈ চেষ্টা কৰোঁ মই, যাতে সিহঁতেও খাই ভালকৈ। কাটি লোৱা হ'ল, জলকীয়াখিনিও ইয়াতে দি ল'ম, আৰু এই আদাডোখৰো কাটি দি দিম ইয়াতে। আৰু মই যিখিনি দালি তিয়াই থৈছিলোঁ, এতিয়া এইখিনি ধুনীয়াকৈ ধুই লওঁ, তাৰপিছত ইয়াতে দিম। এতিয়া এই দালিখিনিও ইয়াতে দি দিম। ইয়াতে দিম অকণমান সোৱাদ অনুযায়ী নিমখ, অকণমান হালধি, বেছি হৈ যাব, অকণমান দিম জিৰা গুড়ি। এয়া মাহঁতৰ বাগানৰ যে সেই মাকৈখিনি দেখুৱাইছিলোঁ আপোনালোকক, সেই মাকৈখিনি গুড়ি কৰি থৈছিলোঁ শুকাই মেলি। এতিয়া ইয়াৰ পৰা ইয়াতে বেচনৰ ঠাইত এই মাকৈ গুড়িখিনি মই ব্যৱহাৰ কৰি আছোঁ। এয়া 2 চামুচ দি লৈছোঁ, অলপমান পানী দি ল'ম। এতিয়া এইখিনি পিচি ল'ম, খাই উঠিব। এয়া মোৰ সেইখিনি গোটেইখিনি ধুনীয়াকৈ পিছা হৈ গ'ল। এতিয়া উলিয়াই এয়া কেৰাহীখন গৰম হ'ব দিছোঁ, কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল দি দিম। এয়া তেলখিনি গৰম হৈ আহিলে, এতিয়া ইয়াতে অকণমান অকণমানকৈ দি যাম। এতিয়া এয়া এইখিনি দিয়া হৈ গ'ল, এতিয়া লাহে লাহেকৈ গোটেইখিনি উল্টাই দিম। আমাৰ বৰাখিনি ৰেডি হৈ গ'ল, এতিয়া এইখিনি নমাই ল'ম। আপোনালোকে এনেকৈ খায়নে নাই জনাব। এয়া বন্ধুসকল, মোৰ সেই কলৰ বৰাখিনি ৰেডি হৈ গ'ল, দেখিছেনে? পূৰা একদম ক্ৰিস্পি, আৰু খাবলৈও বহুত টেষ্টি হৈছে। এয়া মজা।